মানে বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিলোঁ। তো আজি মই আছোঁ সি বাহঁতৰ ঘৰত। আজি মানে ভাবিছিলোঁ ব্লগটো নবনাওঁ, তো আজি ঘপককৈ ভাবিলোঁ যে ব্লগটো বনাই দিওঁ। বহুত দিন ব্লগ বনোৱা নাই যিহেতু, তো আজি ব্লগটো মানে অলপ ভাল হ'ব, কাৰণ আজি মানে মোৰ ভাগিন আমাৰ বাৰ ল'ৰাটোৰ জন্মদিন। এই জন্মদিনটো দেখুৱাম আৰু জন্মদিনটো অলপ সন্ধিয়া হৈছে আৰু। তো এইপিনে আমাৰ বা এয়া, তাৰপিছত এয়া মই আৰু মানে ইমান বেছিকৈ নেদেখুৱাওঁ, তো অলপকৈ দেখুৱাই যাম, যিখিনি পাৰোঁ সেইখিনি দেখুৱাই যাম। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আগতীয়াকৈ কৈ থওঁ, মই প্ৰত্যেকবাৰে আগতীয়াকৈ কওঁ। তো আজি ভিডিঅ'টো চাই যাওক আৰু। এয়া বায়ে বোলে ব্লগ বনাবলৈ শিকে, তো ব্লগ বনাবলৈ শিকি আছে। আগফাল আছে এয়া মানুহটো ভিনদেউ। এইপিনে এয়া তামোল কাটি আছে, তামোলটো মেইন ন। তাৰপিছত আৰু এইপিনে একদম পূৰা এয়া খিনি হেৰি কৰি থৈ দিয়া হৈছে আৰু মানে মানুহখিনি আহিব আৰু, কাৰণ অলপ দেৰিকৈ পতা হৈছে। আৰু এইপিনে হৈ আইতা আৰু বিদ্যা বা আৰু মিন্ময় পূৰা ৰখি আছে। আৰু এইপিনে এয়া একদম পূৰা ৰেডি হৈ আছে আৰু এয়া বেলুন চেলুন ফুলাই আছে। মানে এইটো ভইচটো মই এইকাৰণে দিবলগীয়া হৈ গ'ল, কাৰণ ইয়াত মানে পূৰা বাৰ্থডে গান লগাই আছে ন, সেইকাৰণে কাটিবলৈও বেয়া লাগে, কাৰণ কপিৰাইট পৰি যাব ন। সেইকাৰণে চাউণ্ডটো কমাই পেলাই ভইচ দি দিছোঁ। তো এতিয়া ভিডিঅ'খিনি চাই যাওক আৰু এয়া পূৰা হেৰি কৰি আছে। এইপিনে এইটো দেখিছে নাই, বাৰ্থডে বয় নাচি থকা ল'ৰাটোৱে হৈছে মোৰ ভাগিন, আৰু ইয়াৰে আজি বাৰ্থডে। তো এতিয়া পূৰা নাচি আছে একদম। আৰু এইপিনে আহি পাই গ'লহি কেক। আৰু গাইছ চাওঁতে চাওঁতে সময় হৈ গ'ল কেক কটা। তো এইপিনে কেক কাটিবলৈ ধৰিছে আমাৰ ধুন আৰু বা। তো মাক পুতেকে একদম ধুনীয়াকৈ কেকটো কাটি আছে। তো ভিডিঅ'টো আৰু চাই যাওক, আৰু অলপ ভাল হ'বলৈ গৈ আছে, চাই যাওক। কেকটো কাটি হৈ গ'ল আচলতে, তাৰপৰা এতিয়া কেকটো খোৱা মেলাহে কৰি আছিলোঁ, কিন্তু ঘপককৈ গুচি গ'ল লাইনটো। তাৰপিছত আৰু হ'ল এয়া, চাই যাওক। এই হুলস্থুল, তাতে লাইনটো গুচি গৈছে আৰু হুলস্থুল দেখিছে নাই, একদম হুলস্থুলত একদম থাকিব নোৱাৰি, একদম এনেকুৱাই হুলস্থুল হৈছে। ভাগ্য ভাল আছিল, লাইনটো সোনকালে আহিল। তো চাই যাওক আৰু। বিদ্যা বা কোনেও দেখা নিলে এইপিনে মানে দুই এজনকৈ মানুহ আহি আছিলে যে, তাকে খোৱা বোৱাটো এইপিনে চলাই দিয়া হৈছে, আৰু মানুহ অহা নাইকিয়া, আৰু মানুহ আহিব। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আৰু বনাব নোৱাৰিম, মোৰ মানে অলপ লাগি মেলি দিবলগীয়া হৈ আছে, মানে মই লাগিব লাগিব যে, সেইবাবে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই এণ্ড লাভ ইউ গাইছ।